ৰাম ৰাম দোস্ত, সদায় ওলাই যোৱালৈকে আজি ওলাই আহি গ'লোঁ আমি ঢকুৱাখানা। এতিয়া গাড়ী লৈ থৈ আছে মোৰ, এয়া চিলিপ বনাই আছে আমাৰ ভাইয়াই। চিলিপ বনাই হৈ গ'লে আমি ওলাই যাম। এয়া অংকুৰে পেকিং কৰি আছে, মাল নাম লিখি আছে কোনটো পাৰ্টিৰ নাম বুলি। এইফালে আমাৰ চিলিপো বনি আছে। তো এতিয়া ওলাই যাম, ফাইনেলি ওলাই আহি গ'লোঁ। এতিয়া ট্ৰাফিক পইণ্টত আমি ফচি আছোঁ লখিমী চাৰিআলিত। এতিয়া ওলাই যাম। দোস্ত আমি ঢকুৱাখানা ওলাই গৈ আছোঁ। এই মোৰ লগত বহি আছে নাজিৰ। এয়া ঢকুৱাখানা আমি আকৌ ৰাস্তাৰ পৰা আকৌ লগৰ এটা উঠাবলৈ আছে আমাৰ। ঠিক আছে, আমি এতিয়া ওলাই আহি আছোঁ জাষ্ট। ওলাবালি চন্দন উঠি গ'ল। এতিয়া আমি তিনিটাই গৈ আছোঁ ঢকুৱাখানা। বহুত দেৰি কৰিলে এই মন্দিৰত সোমাই থাকোঁতে, তিলক চিলক লগাই আহিছে। বহুত দেৰি কৰিলে। যাৰ দোকানত মাল লৈ আহিছিলোঁ তাত ডাইৰেক্ট গাড়ীৰ পৰা ওপৰত বিল্ডিঙত দলিয়াই দি আছে। কেনেকৈ নহ'লে তলৰ পৰা বুকি লৈ যাব লাগিব। সিহঁতে এইটো চিষ্টেম ৰখা নাই, গাড়ী লগাই দিলে একদম বিল্ডিঙৰ ওচৰত ডাইৰেক্ট বুকি লৈ গৈ আছে। এতিয়া গাড়ী খালী হ'ল মোৰ ইয়াত ফাইনেলি। সেইখিনিত কথা এটা হ'ল মানে আমাৰ এতিয়া নৰ্থ লখিমপুৰত হাইৱে ৰোডটো বেয়া হ'ল। হাইৱে ৰোডটো বেয়া হৈ গ'ল মানে আকৌ ৰিপেয়াৰিং কৰি আছে। এক চাইডত গাড়ী যাব দি আছে।